নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। অসমত পুনৰ পদ মুকলি হৈছে। NBCC ফালৰ পৰা 12টা মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি খালী হৈছে। লগতে ESIC পদ খালী হৈছে 1120টা মেডিকেল অফিচাৰৰ। সকলো কেণ্ডিডেটে এই পদকেইটাত আবেদন কৰিব নোৱাৰিব। ভিডিঅ'টোত গোটেইখিনি আলোচনা কৰিম। কেনেকৈ আবেদন কৰিব লাগিব, বয়সৰ সময়সীমা কি ৰাখিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কি ৰাখিছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি এমপ্লয়মেণ্ট ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন ESIC খালী হোৱা 1120টা পদৰ বিষয়ে প্ৰথম যদি আলোচনা কৰোঁ। প্ৰথমতে ইয়াতে পদটোৰ নাম হ'ল ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMO গ্ৰেড 2ৰ এলোপেথিকৰ পদ হয়। পদ আছে 1120টা। কেটেগৰী ৱাইজ পদবিলাক ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ বাবে 459টা, SCৰ বাবে 158টা, STৰ বাবে 88টা আৰু OBCৰ বাবে 303টা আৰু EWSৰ বাবে 112টা পদ আছে। পে স্কেল যদি চাওঁ ইয়াতে 10 পে মেট্ৰিক্সত আপোনালোকক চেলাৰী দিয়া হ'ব 56,100 টকাৰ পৰা 1,77,500 টকালৈকে আপোনালোকক 7 CPCত চেলাৰী দিয়া হ'ব। বয়সৰ সময়সীমা যদি চাওঁ 35 বছৰলৈকে আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব আৰু আপোনালোকে এজ ৰিলেক্সেশ্যন পাব SC, ST, OBC, PWD এক্স ছাৰ্ভিচমেন সকলে। শিক্ষাগত অৰ্হতা যদি চাওঁ ইয়াতে সকলো কেণ্ডিডেটে আবেদন কৰিব নোৱাৰিব। ইয়াতে MBBS ডিগ্ৰী কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপোনালোকৰ MBBS কৰা হয় তেতিয়াহ'লে আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফি যদি চাওঁ SC, ST, PWD কেণ্ডিডেটসকলে 250 টকা ইয়াতে ফি দিব লাগিব আৰু আদাৰ্ছ কেণ্ডিডেটসকলে 500 টকা এপ্লিকেশ্যন ফি দিব লাগিব। 2 নম্বৰ চাকৰি খবৰটো আলোচনা কৰি আছোঁ। ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব 31 ডিচেম্বৰ 2021 পৰা 31 জানুৱাৰী 2022লৈকে। এতিয়া 2 নম্বৰ খবৰটোলৈ আহিছোঁ। NBCC লিমিটেডত পদ খালী হৈছে 12টা মাৰ্কেটিং এক্সিকিউটিভৰ। ইয়াতে প্ৰথমতে যদি চাওঁ মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি খালী হৈছে 12টা। কেটেগৰী ৱাইজ যদি চাওঁ OBC NCLৰ বাবে 5টা, SCৰ বাবে 3টা, STৰ বাবে 1টা আৰু EWSৰ বাবে 3টা পদ আছে। পে স্কেল 42,500 টকা প্ৰতিমাহে দিয়া হ'ব। জব লোকেশ্যনটো যদি চাওঁ ইয়াতে ইণ্ডিয়াৰ যিকোনো ঠাইতে আপোনালোকৰ পষ্টিং হ'ব পাৰে। বয়সৰ সময়সীমা 35 বছৰলৈকে ৰাখিছে। লগতে এজ ৰিলেক্সেশ্যন পাব আপোনালোকে। শিক্ষাগত অৰ্হতা যদি চাওঁ সকলো কেণ্ডিডেটে আবেদন কৰিব নোৱাৰিব এই পদকেইটাৰ কাৰণে। ফুল টাইম MBA বিচাৰিছে। লগতে 2 বছৰৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা বিচাৰিছে মেনেজমেণ্টত আৰু আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। যিসকল SC, ST, PWD কেণ্ডিডেট সেইসকল কেণ্ডিডেটে 55% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব। লগতে 2 বছৰৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে এই ফিল্ডত কাম কৰা। এপ্লিকেশ্যন ফি যদি চাওঁ আনৰিজাৰ্ভ OBCৰ বাবে 500 টকা, SC, ST, PWDৰ বাবে কোনো আবেদন মাচুল দিব নালাগে ইয়াতে। আৰু ইয়াতে আপোনালোকে যদি আবেদন কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আবেদন কৰাৰ কাৰণে আপোনালোকৰ ইয়াতে লাষ্ট ডেটটো ৰাখিছে জানুৱাৰীৰ 13 তাৰিখলৈকে। তো ভিডিঅ'টোত এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটো আজি প্ৰথমবাৰ আহিছে চাকৰি খবৰবিলাক যদি মিছ কৰিব নিবিচাৰে তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি থ'ব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।